ভগৱানেনো কিনো লিখিলেও মোৰ কপালত মইনো কি কৰিবলৈ জীয়াই আছোঁ বাৰু জীয়াই মাক বাপেককেইটা থাকোঁতে বুকুৰ পৰা মোৰ ল'ৰাটোক কিয় কাহিনীলে ভগৱান তুমি ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰিলা এতিয়া মই কাক লৈ জীয়াই থাকি বোৱাৰীজনী চাবই নোৱাৰোঁ সেই প্ৰভু এইবোৰ দিন দেখাবলৈকে মোক জীয়াই ৰাখিছিলা নাই বাৰু এইজোপা ৰঙালাও ইমান হেঁপাহত ৰুই থৈ গৈছিল এতিয়া ৰঙালাওজোপা লাগিছে কেনেকৈ এইজোপা আমি বাৰু খাম সেই প্ৰভু সি যেন আহিব মোক মাতিব মা মই আহিলোঁ সেইবুলি যেন সি মোক ক'বহি যেন সপোনহে এটা সেনেকুৱা লাগেও তুমি মোক এৰি থৈ গ'লা তোমাৰ এইবোৰ চালে মোৰ ইমান দুখ লাগে তুমি ঘূৰি আহি আকৌ এইবিলাক কাপোৰ পিন্ধিবা আকৌ গুচি আহা তুমি ক'ত আছা তুমি গুচি আহা তুমি ক'ত গ'লা আকৌ গুচি আহা তুমি মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো তুমি ক'ত গ'লা গৈ জানতে ক'লে মোক এৰি থৈ তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো তুমি আকৌ গুচি আহা হ'ব বৰ টেংলাই কৰি থাকে পাই মায়ে মেলি আছে দিয়ক মই বেলি দিওঁ দিয়ক এই হ'ব থ মই পাৰিম নহয় হ'ব দিয়ক বেলি আপুনি যাওক খুৰকে যাওক মই বেলি দিওঁ এই ল'ৰাটোৱে ফোন কৰিছিলে নি কৰিছিলে এতিয়া কি কৈছে পালোগে কৈছে পালেগে পালেগে ভালে ভালে কৃষ্ণ প্ৰভু তেনে মই পুংগে তই বেল দেই আজি ৰাতি ৰুটিয়ে খাম বুজিছ কিমানো ভাতখনকে খাই থাকো আৰু ন সঁচাকে আজি ৰুটিকে খাম দে দাদালৈ বৰ মনত পৰিছে দাদা আহিব নেকি বাবাই বৰ মনত পৰিছে দাদালৈ তই কান্দি নাথাকিবি দুখ নকৰিবিচোন দাদাই যে ইমান জোকাৰি মেলি থাকে মোৰ লগত আহিলে খেলি থাকে আগতে এতিয়া পপককৈ আহিব যেন লাগে দাদাই মোক পিছফালৰ পৰা আহি যেন ভনী কৈ চুলি খচাত ধৰি যে টানি লৈ যাব যেন লাগে বাই তই নকবি আৰু সেইবোৰ কথা বুজিছ তই সেইবোৰ কথা ইমান মনত পেলাই নাথাকিবি ভণ্টি আৰু মই কথা এটা ভাবিছোঁ মই আজি ঘৰত থকা ইমান দিন হ'ল মই ঘৰলৈ যামগৈ বুলি ভাবিছোঁ কিবা ঘৰলৈ যাবি মই ঘৰলৈ যামগৈ বুলি ভাবিছোঁ ভণ্টি তই গ'লে গৈ মই আৰু কাৰ লগত থাকিম বাৰু পাই ঘৰখনত অকল চাৰিওফালে অকল দুখে সেইফালে মাও পৰি থাকে সেইফালে ছোৱালীজনীও সেনেকেই থাকে দুখ কৰি কিমান চাম বা তহঁতক মোৰবিলাক চাই মোৰ একদম দুখে ওলাই পাছে নধৰা হৈছে ভণ্টি আৰু থাকিবলৈ মন নোযোৱা নিচিনা হৈছে ঘৰখনত তই গ'লে গৈ মোৰ আৰু কি হ'ব বাই তই নাযাবি তহঁতক এৰি যাবলৈ মোৰ মন নাযায় জানো ভণ্টি তহঁতৰ দুখ দেখি মই এৰি যাবলৈ মন নাযায় সকলো কিন্তু ঘৰতো দিগদাৰ হয় নাই আৰু এইবিলাক চাই থাকিবলৈও মোৰ সহ্য নহয় ভণ্টি আমাৰ ঘৰখনত কি হেনো পালে গোটেই দুখে ওলাই বাচি নধৰা হৈছে এটাই ভাই আছিলে তাকো আমাৰ পৰা মাজৰ পৰা গুচি গ'লগৈ ভগৱাননো ইমান নিৰ্দয়নে আমাৰ ভাইটিটোক তেনেকৈ লৈ যাব লাগেনে বাই নাই আমাৰ নেকি আমাৰ দাদা আহিব নেকি ক'তো আহিবও পাৰে আমি একো মুহূৰ্ত পোৱা নাই নহয় এতিয়ালৈকে আমাৰ ভাইটি হয়তো ক'ৰবাত থাকিবও পাৰে আমি এতিয়ালৈকে একো গমেই পোৱা নাই তাৰ লাছো আমি পোৱা নাই এতিয়ালৈকে ক'ব পৰা নাই থাকিবও পাৰে সি হয়তো ক'ৰবাত
মোৰ অন্তৰে কৈছে দাদা কেতিয়াও একো হোৱা নাই, ক'ৰবাত আছে দাদা। সি যদি আছে আমাৰ মাজলৈ নিশ্চয় আহিব ভণ্টি। তই কান্দি মনটো বেয়া নকৰিবি। সি যদি জীয়াই আছে নিশ্চয় আহিব আমাৰ মাজলৈ। বুজিছ ভণ্টি, তই দুখ কৰি নাথাকিবি। চাচোন বাৰু, তোৰ ওচৰত এতিয়া মই আছোঁ, মাৰ ওচৰত আমি দুইজনীয়ে আছোঁ। এতিয়া স্বপ্নাত কালি পৰহি বিয়া সোমাই আহিছিলেহে তাই। চাচোন বাৰু, তাইৰ আগত যদি আমি কান্দি দেখুৱাওঁ তাইৰ মনতে আৰুহে দুখ পাব। তাইৰ আগত কান্দি নেদেখুৱাবি বুজিছ। তাই বহুত দুখ কৰিছে, বহুত দুখত আছে। তাইৰ ওচৰত থাকিবলৈ এতিয়া কোনো নাই, আমিহে আছোঁ এতিয়া। তাইৰ মনৰ মানুহটোতকৈ আপোন কোনোবা হ'ব পাৰে জানো? মনৰ মানুহটোৱে যদি নাথাকে তাইক কেনেকৈ থাকিব চোৱাচোন মনটো। সেইকাৰণে দুখ কৰি নাথাকিবি বুজিছ। তাইৰ আগত সদায় হাঁহি ধেমালি কৰিয়ে থাকিবি। তাইক দুখটো জনাই নাথাকিবি। তাইক সদায় সুখত ৰাখিবলৈ, শান্তি ফূৰ্তিত ৰাখিবলৈ তহঁতি চেষ্টা কৰিবি। তহঁতিও যদি কান্দি থাক, মন মাৰি থাক, তাইনো কি কৰিব বাৰু? মই জানো সদায় থাকিব পাৰিম তহঁতৰ লগত? মইতো সদায় থাকিব নোৱাৰোঁ। মোৰো এখন ঘৰ আছে ন ভণ্টি, মোৰ ল'ৰা ছোৱালী আছে, মানুহটো আছে। মইতো যাবই লাগিব এদিন হ'লেও, সদায় দিনেতো থাকিব নোৱাৰোঁ এইখন ঘৰত। সেইকাৰণে দুখ কৰি নাথাকিবি বুজিছ ভণ্টি। তাইকো বুজাবি, তহঁতক দুখত থকা দেখিলে তাইও দুখ পাব। মই তাইৰ মুখখন চাবকৈ নোৱাৰা অৱস্থা হৈছোঁ। কেনেকৈনো তাইৰ মুখখন চাওঁ? তাইৰ মুখখন দেখিলে মোক দাদালৈ আৰু মনত পৰি আহে। হ'ব ভণ্টি, দুখ নকৰিবি, ব'ল ব'ল এতিয়া আমি যাওঁ, পিছফালে গৈ চাহকে অকণমান বনাই খাওঁগৈ ব'ল। কান্দি থাকিলে আৰু দুখ আৰু বেয়া লাগিব। তাই দেখিব লাগিলে তাই থাকিব ৰ'বই নোৱাৰিব। স্বপ্না, স্বপ্না। ৰশ্মি, অঁ, বাই চাহ বনাইছে, চাহ খাওঁগৈ আমি। ৰশ্মি, অঁ চাহ বনাইছে? অঁ অঁ, যা তহঁতি খাই ল'বি, মই গৈছোঁ। যাচোন ৰশ্মি, মোৰ কাম দুটামান আছে ৰুমটোত, কাপোৰ কেইটামান জাপিবলৈ আছে, জাপি মুখাৰ গৈ যা। আহচোন, পিছত জাপিবি, আগে চাহ খাই লওঁগৈ, দুইজনীও লগতে যাওঁ। ৰশ্মি, তই যাচোন, মোৰ খাবলৈ অকণমানো মন নাই যোৱা। তই যা, খা গৈ যা। নোখোৱাকৈ কেনেকৈ থাকিবি বাৰু সদায় সদায়? অকণমান কিবা এটা খালেহে গাটো ভাল লাগিব। আহিবি তেতিয়াহ'লে তই দেই, মই যাওঁ বাৰু। অঁ ভণ্টি কচোন, কি হ'ল? তাই নাহিলে নি? নাহো ক'লা নেকি? তাই দেখোন মুখলৈ চাবই পৰা নাই। তাই ইফালে মুখ কৰি তাই কান্দি আছে মনে মনে। মই কেনেকৈ তাইক আনো বাৰু? মই আনিবই নোৱাৰিম তাইক। নকবি আৰু, তাইও সঁচাকৈ বৰ দুখ। আমাৰ লগতে তাইও সঁচাকৈ জীৱনৰ মানুহ লগৰীকে হেৰুৱাই পেলালে। তাই বাৰু দুখ নকৰিব কেলেই বাৰু? হেৰি নহয়, তই কান্দি কান্দি গৈছিলি নি আকৌ? তই তাইৰ আগত কান্দি নেদেখুৱাবি। মই এইখন ঘৰলৈ দাদালৈ আনি দিছিলোঁ তাইক। মই এতিয়া কোনটো ভাষাৰে মই তাইক বুজাওঁ? মই একোৱে ভাবি পোৱা নাই বাই। তই আৰু হেৰি নহয়, কান্দি কান্দি বেছি দুখ কৰি নেদেখাবি বুজিছ তাইক। তাই বেছিকৈ হেৰি হৈ যাব, ক'ব নোৱাৰা নিচিনা হৈ যাব। সেইকাৰণে সদায় তাইৰ আগত হাঁহি ধেমালি, মনত যিয়ে নাথাকক লাগিলে, তাইৰ আগত সদায় ফূৰ্তিকৈ থাকিবলৈ চেষ্টা কৰিবি। তাইকো ফূৰ্তি ৰাখিবলৈ চেষ্টা কৰিবি। নহ'লে ঘৰখন চাচোন কি অৱস্থা হৈছে বাৰু? মায়ে মা ভাগে কান্দি থাকে সৌ চুকত গৈ, তইও কান্দি থাক, তাইও স্বপ্নাও গৈ ৰুমত কান্দি থাকেগৈ। কেনেকৈ হ'ব বাৰু ঘৰখন বাৰু? মই এতিয়া তহঁতক এৰি মই যাওঁ বুলিলেও মই ঘৰলৈ যাব পৰা নাই চা ভণ্টি। সেইকাৰণে তহঁতি অলপ মানে পাহৰিবলৈ চেষ্টা কৰ। কি কৰিবি এতিয়া, মানুহৰ জীৱনত সুখ দুখ আহেই, কাৰণো দুখ নাই? চবৰে দুখ থাকে জীৱনত। সেইকাৰণে কান্দি নাথাকিবি। হ'ব বাই, তই তাইক লৈ আহিলে যা। মই সঁচাকৈ বহুত, মোৰ নিজকে নিজে বহুত দুখী দুখী লাগিছে। তই আনিগে যা, মোৰ লগত তাকি জানি। হ'ব, তই বৰ দুখ কৰি নাথাকিবি, নিজকে দুখী বুলি নাভাবিবি। এইটো ভাগ্যত আছিলে হ'ল আৰু কি কৰিবিনো? ভাগ্যই লিখন। ভাগ্যৰ দুখ কোনোবাই মানুহে খন্দাব পাৰিব জানো? হ'ব বাৰু, মই তাইক মাতি আনোগৈ। এই আহিবনে নাহে জানো? তাইক জুই মাতি আনো চাহ খাবলৈ। যা লৈ আগে। অ' স্বপ্না, স্বপ্না, অ' স্বপ্না, স্বপ্না, বাইদেউ, তই কান্দি আছ হপাই? তই ইমান দুখ কৰি নাথাকিবি বুজিছ স্বপ্না। মানুহৰ জীৱনত ঘাট প্ৰতিঘাত থাকেই। তই গতিকে ইমান কান্দা কটাখন নকৰিবিচোন। নিজৰ দেহাটোক ইমান কষ্ট নিদিবি বুজিছ স্বপ্না। বৈ, চাহ অকণ বনাই আনিছিলোঁ, আমি লগে ভাগে খাওঁগৈ ব'ল। হেৰিয়ে ভণ্টি ৰখি আছে, মাও ৰখি আছে, ব'ল। ইমান দুখ নকৰিবি। চাচোন বা ভণ্টি আছে, মা আছে, সিহঁতৰ মুখলৈও তই অলপ চাবি। সিহঁতকো তয়ে চাব লাগিব জাননে? মইতো যামগৈ।
এতিয়া তই দুখত থাকিলে সিহঁতেও দুখ পাব আৰু সিহঁতে দুখত থাকিলে তইও দুখ পাবি সিহঁতেও দুখ পাব তহঁতি ইজনী মুখলৈ সিজনী চাই থাকিব লাগিব জাননে স্বপ্না বাইদেউ সিহঁতৰ সেইদিনাখনি কামলৈ যাব সময়ত মোক এইটো ৰঙীন কাপোৰ আনি মোক উপহাৰ দি থৈ গৈছিলে বাইদেউ এই ৰঙীন কাপোৰযোৰ ঈশ্বৰে মোক পিন্ধিবলৈ নিদিলে হ'ব স্বপ্না তই দুখ নকৰিবি স্বপ্না আৰু নেকান্দিবি ব'ল নিজৰ দেহাটোক আৰু কিমান কষ্ট নিদিয় ব'ল চাহ অকণ খাই ল'বি ব'ল স্বপ্না ব'ল নেকান্দিবি আহ ব'ল হ'ব থ এইবোৰ ইমান নাচাবি দে খাই লহি চাহকণ খাই লহি তেতিয়া অকণমান ভাল লাগিব ব'ল ইমান কান্দা কাটাখন নকৰিবি মানুহৰ জীৱনৰ কথা কোনো ক'ব নোৱাৰে মা মই যামগৈ বুলি ভাবিছোঁ আজি কি যাওঁগৈ কৈছ নি ইমান দিন হ'ল আৰু পাই নহ'লে আৰু দুদিনমান থাকো নি থাকিলে ভাল লাগে ঘৰটো থাকোঁ জানো ঘৰটো দিগদাৰ নহয় সেইটো এটা কথা বা তোৰ ঘৰখন আছে নহয় ন আমালৈ চালেও নহ'ব ল'ৰা ছোৱালী হালো আছে তাকে ভাবিছোঁ যামগৈ নে কি নে বোলো তহঁতৰ দিগদাৰ হয় যদি এদিন দুদিনমান থাকি দিম বাৰু তাৰপৰা খালি যাব লাগিব যোৱাই মাতিছে নি ফোন কৰি এতিয়ালৈকে মতা নাই বাৰু মতা নাই মাতিব লাহেকৈ আৰু দুদিনমান থাক আৰু তাৰপৰা যাবিগৈ আৰু নৰখা বুজিছ স্বপ্না তই মন চন মাৰি নাথাকিবি মাহঁতৰ লগতে কিবা কিবি কৰি মেলি খাবি দুখ কৰি নাথাকিবি দুদিনমান থাকক আকৌ বাইদেউ জানো কি কৰোঁ থাকোঁ যাওঁগৈ বুলিও ভাবিছোঁ দেই ঘৰত দিগদাৰ হয় দুদিনমান থাকি দিওঁ বাৰু তহঁতৰো এতিয়া দিগদাৰ হৈছে নহয় ছোৱালীকেইজনীক মাতি দিবচোন নহ'লে সিহঁতি আহিলে ভাল লাগিব ঘৰখন সিহঁতি আহিম বুলি কৈছে জানো কোনদিনা ওলাই আহি ওলাবহি আৰু তই নহ'লে হেৰি কৰিবি বুজিছ তই ঘৰলৈ যোৱা দিনাখন আমি গোটেইকেইজনী তোক থৈ আহিমগৈ গাড়ী এখন মাতিম এইও গ'লে ওলাই গ'লে মনটো অকণমান ভাল লাগিব গোটেইজনী তোক থৈহে আহিম হ'ব সেইটোকে কৰিবি তেতিয়া ঘৰতে সোমাই কিবা মনটো কাৰো ভাল লগা হৈছে হ'ব নে গোটেইকেইজনী ওলাবি আমাৰ তাতে ফুৰি আহিবি দে এপাক তই ওলাবি মা গোটেইকেইজনী যাম লগতে হ'ব লগতে গোটেইকেইজনী যাম দুখ কৰি নাথাকিবি আঠ তোমাৰ লগত দেখা মোক সপোনবোৰ আধৰুৱা কৰি তুমি মোক কিয় হেৰি গুচি গ'লা মোক তুমি কাৰ হাতত গতাই থৈ গুচি গ'লা মই কাৰ লগত হাঁহিম কাৰ আগত মোৰ মনৰ কথাবোৰ খুলি কম জীৱন বাটত হাঁহিবলৈ নপাওঁতে তুমি এৰি থৈ গুচি গ'ল শ্যামলীজনী ঘৰলৈ যোৱা বহু দিন হ'লেও ফোন এটাকে কৰা নাই ফোন এটা কৰোঁচোন এই তাইলৈ হেল্ল' মা কি কৰিছ আছোঁ পাই ঘৰতে ভাল নে এইকেইদিন এইকেইদিন ভাল বুলিব পাৰি আৰু ফোন নাই কৰা আকৌ তই ইমান দিন হ'ল এই কামত ব্যস্ত হৈ আছোঁ নাই ইটো সিটো কৰি থাকোঁতে সেই সময়টো পাৰ হৈয়ে যায়গৈ হেৰি নহয় কি কৰিছে মই এতিয়া বহি আছোঁ অকণমান পাই এই অকণমান শুইছিলোঁ শুই উঠি পিনে চাহকণ খাই বহিছোঁহি এতিয়া হেৰি নহয় মা কচোন মই ফোন কৰিম বুলি ভাবোঁতে আপুনি ফোন কৰিলে হয় নি হেৰি নহয় এই ভণ্টি যে বিয়াখন এই ল'ৰাটোৱে মোক ইমান তাবোল দি আছে সোনকালে বিয়াখন পাতোঁ বুলি ভাবিছে তাৰ মাকজনী ৰোগীয়া সোনকালে মাকে বোলে বোৱাৰীজনী চাই যাওঁ বুলি ভাবিছে সেইকাৰণে সি মোক খুব জোৰ কৰিছে কি কৰোঁ বাৰু মা হয় নহয় মই সেই পাহৰিছিলোঁৱে দেই এইবোৰ জঞ্জালত মই তাইৰ কথা পাহৰিছিলোঁৱে সেই ঘৰত দেউতাৰ লগত কথাটো পাতোঁ পাতি লওকচোন নহয় সুধো কথাষাৰ পাতি মেলি তোক জনাম বাৰু দেই হ'ব মা তই সেই কি কয় আহিবিচোন এদিন সময় পালে মানে হ'ব বাৰু মই আহিম বাৰু হেৰি নহয় এতিয়া সোনকালে মানে সেইটো ডিচিশ্যনটো ল'ব লাগে আৰু সিফালৰ পৰা জোৰ কৰি আছে আৰু এটা কথা আমাৰ ঘৰত এনেকুৱা কণ্ডিশ্যন এটা হৈ আছে বৰ বিয়াখন ধুমধামেৰে পাতিব নোৱাৰিম নহয় এতিয়া বস্তু পাতি কিবা বনাই থৈছ নে কি ক'তনো বস্তু বনাবি ভাইটো নোহোৱা কেইদিন হৈছেনো যি পাওঁ লগত দিম আৰু বস্তু এপদ দুপদ তাকে সেই আলোচনাটো কৰি লওঁচোন বাৰু কি হয় হ'ব তেনেহ'লে হ'ব বাৰু দে ৰাখ স্বপ্না মা
এইফালে আছোন, কথা এটা পাতিবলগীয়া আছে। কি কৈছা মা? এই বচোন, কথা এটা পাতিবলগীয়া আছিলে। এই হেৰি এই বায়েৰে ফোন কৰিছিলে। আমাৰ সেই ৰশ্মিক যে ল'ৰাটোৱে পচন্দ কৰিছিলে, গম পাওঁৱে কথাখিনি। তাকে বোলে সেই বিয়াখন সোনকালে হেৰি পাতোঁ বুলি কৈছে, কি কৰোঁ বাৰু? তাই এতিয়া বিয়াখন দিব লাগে আৰু তাইক দিব লাগে আকৌ, তাকে আলোচনাটো বোলো মই কৰি পিনে জনাম বুলি ক'লোঁ সিহঁতক। এতিয়া কি কৰোঁ মই ভাবিয়ে পোৱা নাই। যা যোগাৰ কৰিব লাগে আৰু এতিয়া এপদকে বস্তু পাতি গোটাই তাইকো দিব লাগে। হেৰি আমাৰ সমস্যাৰ লগত তাই ৰৈ থাকিলে নহ'ব নহয়। আৰু বৰ ডাঙৰ নকওঁ, অকল ঘৰকেইঘৰ গোটাম আৰু গোটাই মেলি সেনেকৈ দি পঠিয়াব লাগিব। মানুহেতো গম পায়েই আমাৰ সমস্যাবোৰ কথা। তাকে সেই দেউতাক কথা এষাৰ কওঁগৈ, সেই কৈ মেলি তাইলৈ ফোন এটা কৰি জনাই দিম আৰু সিহঁতৰ মানুহ আহে যদি আহিবলৈ ক'ম আৰু ন। মোৰ এতিয়া কাপোৰ কেইটামান আগতে লৈ থৈ দিয়া আছিলে, মোৰ কাপোৰ অলপ মইতো পিন্ধিবলৈ নাপালোঁ। তাইকেইটা সেইখিনি দি পঠিয়াব লাগিব। হ'ব, যিকেইযোৰ পাওঁ দিবি বাৰু তই, আৰু অলপমান বজাৰ চজাৰ কৰি মেলি দিব লাগিব আৰু। হ'ব দেউতাক কথাষাৰ কওঁগৈ, তেওঁনো কি কয়। দাদা, তই থকাহেঁতেন মোৰ বিয়াখনত কিমান ভাল লাগিলেহেঁতেন। তই সঁচাকৈ ৰশ্মি, এই হেৰিয়া কাপোৰ কানিখিনি জাপিবলৈ খুৰীহঁতক মাতি আনিব লাগিছিলে আকৌ। মায়ে ক'লে নি আকৌ? মায়ে নাই কোৱা, মায়ে বায়ে বজাৰ কৰিবলৈ গৈছে। বজাৰ কৰিবলৈ কাপোৰ বাকচ এতিয়া নতুন বাকচ এটা সেই কালি আনিলে নহয় মাহেঁতি। কাপোৰখিনি ভৰাব লাগিছিলে। এই তই কওঁগৈ যা, মোৰ যাবলৈ মন নাই যোৱা। তই কৈ থোৱাকৈ যা, কাপোৰখিনি তামোল পাণ যদি ভৰাব লাগিব নহয়, কাঁহী বাতি চাহি বাতিবোৰ। তহঁতক মই এৰি কেনেকৈ যাম বাৰু? মোৰ তহঁতক এৰি থাকিবলৈ মই এখনো মন যোৱা নাই দেই। কি কৰিবি আৰু, ছোৱালী মানুহৰ ভাগ্যই তেনেকুৱা। মইনো অহা নাছিলোঁ জানো তহঁতৰ ঘৰলৈ? একো নহয় দে, দুখ নকৰিবি দেই। তই ধুনীয়াকৈ তই খুৰীহঁতক মাতি থৈ আগে যা। তই সুখী হৈ থাকিলে মই সুখী অ'। তই যদি সঁচাকৈ জীয়াই থাকিলিহেঁতেন, মোৰ বিয়াখনত কিমান যেন ফূৰ্তি হ'লহেঁতেন। স্বপ্নাই হাঁহি মুখে থাকিলেহেঁতেন। এতিয়া কেনেকৈ মই যাওঁ বা এইখন ঘৰ এৰি মই বেলেগ এখন ঘৰলৈ? তই যেনেকৈ হ'লেও আহিবি, আত্মাটো হৈ হ'লেও চাবিহি মোক বিয়াখনত কি হৈছে কি নাই। আজি ৰশ্মিৰ বিয়া। সকলো আছে, কিন্তু ৰশ্মিৰ বিয়াত মাত্ৰ তুমি নাই। তুমি থকাহেঁতেন আজি ৰশ্মিৰ বিয়াত অলপ ফূৰ্তি কৰিলাহেঁতেন নে বাৰু? মোক ক'লাহেঁতেন, স্বপ্না এইটো দিয়া, স্বপ্না সেইটো দিয়া, স্বপ্না এনেকৈ কৈ মাতিলাহেঁতেন তুমি। আজি ৰশ্মিয়ে মোক এৰি যাব। আজি ৰশ্মি মোক এৰি যাবগৈ। মই অকলশৰীয়া হ'লো আজিৰ পৰা অকলশৰীয়া হ'লো। মা, তইনো ইয়াত কি কৰি আছ? জোৰণ পাবহিয়ে এতিয়া। আৰু তইনো আজি এই বগা সাজযোৰ কেলৈ পিন্ধিলি আই? মা, ঈশ্বৰে দান দিছে যেতিয়া মই এযোৰ হাতেৰে পিন্ধিব লাগিব। নহয় অ', আজিৰ দিনটোত তই মোৰ ল'ৰা বোৱাৰী অ'। তই আজি তাই দুটা কামেই নিভাব লাগিব। তই আজি দাদাকো হ'ব লাগিব, তই আজি বৌকো হ'ব লাগিব। স্বপ্না, মা, ৰশ্মি এৰি যাবগৈ আমাক। মা, নাকান্দিবি অ'। ৰশ্মি এৰি যাব। কি কৰিবি আৰু, যাবই এদিন লোকৰ ঘৰলৈ। তই যেনেকৈ আমাৰ ঘৰলৈ আহিছিলি, তাইও যাবগৈ লাগিব এখন ঘৰলৈ। কিন্তু মোৰ যে ল'ৰাটো নাই, সেইটোতো আজি মোৰ বৰকৈ মনত পৰিছে। সি থকা দিন কিমান ডাঙৰকৈ ভনীয়েকৰ বিয়াখন তুলিলে চাচোন। কি কৰিবি আই, নেকান্দিবি তই। আমাক কন্দা দেখিলে মানে তাইও দুখ কৰিব। তাক আজি আমি হাঁহি বিদায় দিমগৈ বৈ। চকু পানীয়ে নহয়, হাঁহি দিওঁগৈ বিদায় বৈ। ৰশ্মি, মা, বৈ আই, জোৰণ আহিলেই।
তই বিয়া সোমাবই লাগিব এই বুলি জানো বিয়া নোসোমাকে থাকিম কেনেকৈ থাকিম যে মই এইখন ঘৰত ছোৱালী দুখ থাকে বল সেয়া অ ভণ্টি হৈছেগনে এয়া সময় হৈছেগে আদে অ নেকান্দিবি ভণ্টি মই যাম নহয় তোক থবলৈ তই কেলে কান্দিছ নাকান্দিবি থ নতুন ঘৰ এখন পাবি নতুন এখন সমাজ পাবি নতুন মানুহ পাবি নেকান্দিবি আহিবিচোন ঘৰলৈ আকৌ নেকান্দিবি থ জাজনী আহিছে লগত একে জাজনী হবিগে আৰু নতুন এখন ঘৰলৈ যাবি নতুন মানুহৰ লগত চাচ লাগিবি সমাজ পাবি